सिमा थाया मोजां मोनलायनायाव गोसोम गुफुर गोनां गोरिब बेफोरनि फारसे साननाय थाया आरो मोजां मोनलायनायाव बैसोनिबो जेबो सिमा थाया थारैनो बे आरो मोजां मोनलायनायाव আমি প্ৰথমতে ফেচবুকত লগ পাইছিলো এনেকৈ মেছেজ কৰিলো তাৰ পিছত কথা পাতিলো কেদিনমান তাৰ পিছত বিয়া হৈ গুচি আহিলো আৰু এনেকেতো নাই হোৱা অকল একবাৰেই লগ পাইছিলো তাৰ পিছত তাৰ পাছত আৰু কেদিনমান থাকি বিয়া হলো আৰু এনেতো শুনো এনেকৈ দেখা নাই তাৰ পাছত গম পালো আৰু এনেকৈ বুলিকে মৰমে আৰু ভাল মানে মনটো ভাল হলে হ'ল এনেকৈ তাৰ মানে এনেকৈ চাই অহা নাই আৰু যে তাৰ ই এনেকৈ খোজকাঢ়িব নোৱাৰে বা কিবা এনেকৈ বুলি মই একো ভাবাই নাই মানে মৰমটো থাকিলে হ'ল মই যিমানখিনি পাৰোঁ এইবিলাক কৰি দিওঁ মাও হেল্প কৰে নাই নিজে ময়ো বনাই দিওঁ যোনটো পাৰোঁ নোৱাৰাটো নিজে কৰে বাৰু মাও কৰি দিয়ে আধা আধি চিৰঞ্জিত হাজং আৰু মোৰ ঘৰ বৰিমুৰি লখিমপুৰ বৰিমুৰি বাইপাছ ৰোডত আৰু আমাৰ প্ৰেম আৰম্ভ হৈছিলে ছ'চিয়েল মিডিয়াত ফেচবুকত আৰু তাৰ পৰাই মানে চিনাকি হৈ মানে এতিয়া তেনেকৈ চলি থাকি এতিয়া বিবাহত আবদ্ধ হোৱা প্ৰায় 1 বছৰে হ'ল আৰু এতিয়া আমি দুয়োৱে মিলি বাইপাছ ৰোডত এখন ফাষ্টফুড ৰেষ্টুৰেণ্ট খুলিছোঁ সেয়াই মানে কথাটো এনেকুৱা যেতিয়া মানে ডাঙৰ হৈ আহিছোঁ তেতিয়া বুজিব পাৰিছোঁ যিহেতু মই ফিজিকেলি হেণ্ডিকেপ আৰু নিজে মানে আগতে ভাবিছিলোঁ যে কিবা এটা কৰিম মা দেউতা থকালৈকেতো বিন্দাছ খাম বিন্দাছ হৈ থাকিব পাৰিম কিন্তু মা দেউতা যদি নাথাকে মই কেনেধৰণে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিম তো সেই ভাবি মানে অপেনিং কৰিলোঁ ৰেষ্টুৰেণ্টখন আৰু এতিয়া বৰ্তমান তেনেকৈ চলি আছে যিহেতু মা পাপা নাথাকিলে মই কেনেকৈ চলিম কি কৰিম জীৱনটো এতিয়াতো মোৰ অকল নিজৰে নহয় তো যিহেতু মোৰ এতিয়া ৱাইফো আছে মোৰ লগত তো তেখেতৰো কথা ভাবি ময়ো নিজৰ কথা ভাবি আমি মানে আৰম্ভ কৰিলোঁ তাই বহুতখিনি হেল্প কৰে ক'ৰবাত যাবলৈ বা সিফালৰ পৰা ইফালে এনেকৈ লৈ যোৱাত সুবিধা হয় হেল্প কৰে প্ৰেম বস্তুটো এনেকুৱা ভাষাৰেতো বুজাব নোৱাৰিয়ে অনুভৱে কৰিব পাৰি আৰু প্ৰেম মানে হৈছে বিশ্বাস সেইটোৱে সিটোক যদি আমি বিশ্বাসে নকৰোঁ আমি বুজিবলৈ চেষ্টাই নকৰোঁ তেন্তে কোনো প্ৰেম সফল নহ'বই আৰু সেয়ে বিশ্বাস থাকিব লাগে প্ৰেমত আৰু যে অকল মানে মানুহজনীক বা মানুহজনক পাবৰ কাৰণে ভাল পাব পাৰি সেইটো নহয় কেতিয়াবা প্ৰেমৰ বিফলতাও আহিব সফলতাও হ'ব তো মোৰ ভাগ্যত ভগৱানে লিখি দিছে তাইক তো মোৰ নিজৰ হৈ গ'ল মানে এতিয়া বৰ্তমান তো তাইক পাইছোঁ ভগৱানৰ ইচ্ছাত মই সেই বুলি ভাবোঁ